এভৰিৱান মিছনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেইদিনটো কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। এতিয়া পাকঘৰলৈ যাওঁ আৰু কি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া পনীৰৰ এটা ধুনীয়া ৰেচিপি বনাম, আপোনালোকে চাই থাকিব। প্ৰথমে অকণমান তেল দি গৰম কৰাম, তাৰপিছত বিলাহী আলু ফ্ৰাই হ'বলৈ দি দিছোঁ। বজাৰৰ পৰা আছে না নাই ঘৰত নিয়ম আছে বনাই আমি ইয়াত বনাই দি পেলাম। চব বনাই আছোঁ, ঘৰতে বনাইছোঁ এইবিলাক। শিকাই দিম দে, চিন্তা কৰিব নালাগে। কিয় আহিছে আকৌ শিকিব লাগিব আকৌ সেইকাৰণে সোনকালে এইখিনি ফ্ৰাই কৰি নমাই থলোঁ। গোটেইখিনি নমাই ল'ম। এতিয়া সেইখন কেৰাহীতে অকণমান তেল দি আকৌ পনীৰখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হ'বলৈ দিম। এতিয়া পনীৰখিনি ফ্ৰাই পনীৰখিনি ফ্ৰাই হোৱাৰ পিছত আগতে ভাজি থোৱা এইখিনি তাৰ ওপৰত দি দিম আৰু ভালদৰে ফ্ৰাই কৰি থাকিম। ইয়াতে এতিয়া গৰম পানী দি দিম আৰু ভালদৰে জ্বলিব দিম। ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই।